বাৰে ক'ব লাগে মোক এনেকৈ বাটত ৰাখিছিলোঁ আৰু মই ভাল নাপাওঁ। তই ইয়াত বহি থাকোঁতে যাব, ইফালে তোৰ মালটোৱে যাৰ তলত চেনি খাই আছে। কি হলো? অভি ৰ লাগি চাই থাকিলে যে সেইটো আমাক চিনি নাপায়, যাব তালৈ আমাৰ যাম। তই ৰ মই যাওঁ, ইয়াৰ পৰা তই চাই থাক। হ'ব পাৰে, তই যা। আৰে তুমি মোক চিনি পোৱা নাই যে? চিনি পোৱা নাই বাবেহে সুধিছোঁ তোমাক। কি নাম তোমাৰ? মোৰ নাম নাই, মায়ে মোক ঘৰটোৰ নাম দিবলৈ পাহৰিলে আৰু মায়ে মোক বোৱাৰীজনীলৈ চাব কৈছে। এইটো কেনেকুৱা কথা? কি যে ধেমালি কৰা নহয়। তুমি বৰ ধুনীয়া, তুমি মোক বয়ফ্ৰেণ্ড বুলি ভাবিলা। মোৰ বিয়ে থাকত তুমি ইমান পোৱালিটো। তুমি মোলৈ এবাৰ পতি চোৱা, ৰাণী বনাকে ৰাখোঁ। তুমি মোৰ লগত এনেই মিছাতে লাগি আছা। তুমি তোমাৰ সমান এজনী বিচাৰা। মোকতো তোমাকেই লাগে, তোমাৰ বাদে আনলৈ চকুৱে নাযায়। তুমি মোৰ ভাইটিৰ দৰে পঢ়াৰ সময়ত ছোৱালী লাইন লৈ পেলাই আহিছা। কি যে কোৱা, মায়ে মোক তোমাৰ দৰে এজনী বোৱাৰী চাব কৈছে। হে হৰি, কি যে হৈছে আজি, ইমান দুষ্ট তুমি। যোৱা গৈছোন ইয়াৰ পৰা। মই সৰুৰ পৰাই দুষ্ট। তুমি মোৰ কথা কিয় নুশুনা বাৰু? তোমাৰ ঘৰৰ নাম্বাৰটো দিয়া, তোমাৰ মাক কৈ দিওঁ তোমাৰ ঘৰৰ বোৱাৰী হ'ম বুলি। তুমি ইমান কষ্ট কৰিব নালাগে, মই নিজে মাক কৈ থৈছোঁ। তই ইয়াত কি কৰি আছ? দেখা নাই নেকি কি কৰি আছো? তই ইয়াত বহি থাকোঁতে যাব, ইফালে তোৰ মালটোৱে যাৰ তলত চেনি খাই আছে। কি? ক'ত দেখি আহিছ তাক? ক'ত আছে সি? আগতে য'ত আছে তাতে দেখি আহিছোঁ। বিশ্বাস হয় যে তই চাই আগে। তোক বিশ্বাস কৰিছো কাৰণে তাক চাব নাযাওঁ, কিন্তু কাৰ লগত লিলিমাই গৈ থাকে মোক কবিহি। ঠিক আছে বাৰু। আকৌ যদি কেতিয়াবা লগ কৰি থকা দেখ লিলিমাই গৈ থকা, মোক কবিহি। এতিয়া যাগৈ তই, আৰু লগ পালে কবি। ক'ৰবাত যোৱা নেকি? গাড়ীৰ বাবে পিছে তোমাৰ নামটো জানিব পাৰিম নেকি? মোৰ নামটো কংকনা। কিয় বা সুধিলা? তুমি মোৰ এদিনৰ কাৰণে জীয়েক হ'ব পাৰিবা নেকি? এদিনৰ কাৰণে জীয়েক? এইটো আকৌ কি কথা? মোৰ লগৰ সকলোৱে জীয়েক আছে, মোৰহে নাই। তুমি মোৰ হ'বা নেকি? তোমাৰ লগৰ কোনো বান্ধৱী নাই নেকি? সকলোৱে জীয়ে বিয়া আছে। তোমাক ইয়াত অকলশৰে দেখি চিভিল যেন লাগিল, সেইবাবে তোমাৰ ওচৰলৈ। হে ভগৱান, কি যে হৈছে। কালি এটাই বোৱাৰী হ'বলৈ কৈছে, আজি এটা আকৌ জীয়েক হ'বলৈ কৈছে। তুমি কিবা কৈছিলা নেকি? মই নাই কোৱা। মোৰ বয়ফ্ৰেণ্ড আছে, মই তোমাৰ জীয়েক হ'ব নোৱাৰিম। তোমাৰ বয়ফ্ৰেণ্ডক কৈ দিবা নতুন বয়ফ্ৰেণ্ড পালোঁ বুলি। প্লিজ তুমি ইয়াৰ পৰা যোৱা গৈছে। তোমাৰ লগত লৈ যাম বুলি ভাবিছোঁ। অকলে দেখি লগৰবোৰে হাঁহিব। হাঁহিব দিবা, কৈ দিবা ভাগ্যত নপৰে বুলি। তুমি থাকোঁতে ভাগ্যত নপৰি বুলি ক'ব মন নাযায়। তুমি ইয়াতে ৰখি থাকা, ৰাস্তাৰ কোনোবা আহিলে মানে তাকে সুধি ল'বা। মোৰ দেৰি হৈছে, মই যাওঁ। ৰচোন তই
কিমানবাৰ ক'ব লাগে মোক এনেকৈ বাটত আগিছিলাটো মই ভাল নাপাওঁ। তোৰ অলপ বেছি হৈছে নেকি? মই থাকোঁতে আকৌ কিহৰ ইমান বেলেগলৈ লিলিমাই? মই যাৰ লগত যাওঁ, যাৰ লগত কথা পাতিলোঁ মোৰ কথাবোৰ ক'ত? এটা কথা মনত ৰাখিবি, তই মোৰ পৰা যিমানেই আঁতৰি যাবলৈ চেষ্টা কৰিবি মই তোৰ সিমানেই কাষ চাপিম। মই তোক আগতেও ভাল পোৱা নাছিলোঁ, এতিয়াও ভাল পাওঁ। চা আঁতৰ হ মোৰ সন্মুখৰ পৰা। ঐ আৰু তোৰ লগত হাঁহি ধেমালি কৰিব নোৱাৰি মোক। কিন্তু কিয়, কিবা হ'ল নেকি? আইতাৰ ওচৰৰ মায়ে দেউতাই মোক লৈ যাবলৈ বিচাৰিছে। তাত গৈ তই মোক একেবাৰে পাহৰি থাকিবি। হেই তোক মই পাহৰি যাব নোৱাৰোঁ। তোৰ ওচৰলৈ অহা যোৱা কৰি থাকিম মই। তই নাথাকিলে মোৰ একোতে মন নকৰে, নিজকে অকলশৰীয়া অনুভৱ হয়। তোৰ দৰে এজন বন্ধুক এৰি থৈ যাব মন নাযাব, কিন্তু কি কৰিবি? তোৰ ভাগ্য ভাল যে তই এনেকুৱা মা দেউতা পাবি। মা দেউতা নিজৰ কামতে ব্যস্ত, মই সিহঁতৰ সন্তান বুলি পাহৰিয়ে থাকি চাবি। এতিয়া এইবোৰ বাদ দেও, তই ইয়াৰ পৰা কেতিয়াও যাবগৈ পাৰ। এসপ্তাহটোৰ ভিতৰতে যাবি। এতিয়া ঘৰলৈ যাবই, নহ'লে আকৌ গালি খাওঁ নেকি? আজি ইমান বন্ধৰি গাই আছা যে? কিবা কৈছিলা নেকি? আজি ইমান অকলশৰে মন চন মাৰি গৈ আছা যে? নাই নি, মনটো ভাল লগা নাই। কিন্তু কিয়? জীয়াই বিচাৰি পোৱা নাই নেকি? পিছে তোমাৰ আজি বন্ধুজনৰ নাই তোমাৰ লগত? মোক এৰি মোৰ বন্ধুজন মাক দেউতাকৰ ওচৰলৈ একেবাৰে গৈছে। মই তোমাৰ ঘৰত তোমাৰ বন্ধুজনক নাপাবি বুলিহে ভাবিছিলোঁ। তোৰ কিয়? তোমালোকে প্ৰেম কৰাৰ কাৰণে মোৰ মানুহ চিনি পোৱাত সহায় হ'ল। অঁ হয় নেকি? ঐ কংকনা, শুনচোন, তোক মই কথা এটা ক'ব আছে। ঐ কংকনা, যি হৈ গ'ল হৈ গ'ল, তই মোক ক্ষমা কৰি দিব নোৱাৰ নে? নাজানিলোঁ শুনি কাৰোবাৰ লগত সন্দেহ কৰাটো ক্ষমাযোগ্য নহয়। চা মই তোক হেৰুৱাবলৈ বৰ ভয় কৰোঁ। ইমান যদি মোক হেৰাবলৈ ভয় কৰা নহ'লে ইমান কাজিয়া কেলৈ কৰি থাকোঁ মোৰ লগত? হ'ব দে, আজিৰ পৰা নকৰোঁ। চা তাৰ বাবে কাণত ধৰিছোঁ। হ'ব তেল মাৰিব নালাগে। হ'ব দে, এতিয়া যাওঁ বৈ। বৈ।